Hello everyone, I hope you all are doing well. আজিৰ যিটো আমাৰ বিষয় সেইটো হ'ল পাৰ্সনালিটি। পাৰ্সনালিটি বুলিলে কি বুজায়? সো পাৰ্সনালিটি বুলিলে এইটোৱে আমি যিমান পৃথিৱীত মানুহ আছো সকলৰ যোনটো ওপৰৰ যোনটো ফেচ সেইটো হ'ল পাৰ্সনালিটি। আমি কেনেকৈ কাপোৰ পিন্ধো, আমি কেনেকৈ মানুহৰ লগত কথা পাতো, এই সকলোবোৰ হ'ল আমাৰ পাৰ্সনালিটি। যে মই লাহেকৈ দুৱাৰ খুলিলো আৰু ধুনীয়াকৈ অফিচত গ'লো, তাৰপিছত বহিলো, চবৰে লগত ভালকৈ কথা পাতি আছো, ভালকৈ ধুনীয়াকৈ প্লেট ললো, খানা খাই আছো, ঠিক আছে, সকলোবোৰ হ'ল আমাৰ এইবোৰ পাৰ্সনালিটি। আৰু একচুৱেল অৰ্থত আমি পাৰ্সনালিটিৰ ওপৰত বহুত হাৰ্ডৱৰ্ক কৰিব লাগে, কাৰণ এইটো এদিনত নাহিব কেতিয়াও। আমাৰ পাৰ্সনালিটি ষ্ট্ৰং এদিনত নহ'ব। আমাৰ ডিগ্ৰীজটো চবৰে আছে, আমাৰ পাৰ্চেণ্টেজটো বহুত, কিন্তু 10জন মানুহৰ আগত থিয় কৰি দিলে আমি কথা পাতিব নোৱাৰোঁ। সেই যোনটো স্কিল, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগিব, আমাৰ উঠা বহা, আমি বিয়াত গ'লে কেনেকৈ আমাৰ ড্ৰেছিং চেঞ্জ হ'ব, আমি মছজিদত গ'লে আমাৰ কেনেকৈ কাপোৰ পিন্ধিম, আমি সেই সকলোবোৰ হ'ল আমাৰ পাৰ্সনালিটিৰ এটাকে পাৰ্ট। কিন্তু ইয়াতে এটা কথা হ'ল, এজন মানুহৰ ওপৰৰ যিটো ফেচ সেইটোতকৈ টোটেলি ডিফাৰেণ্ট হ'ব পাৰে তাৰ ভিতৰত। এতিয়া সাপোজ মই বহুত ধুনীয়া কথা পাতি আছো, কিন্তু ইয়াৰ পুৰা উল্টা মই ভিতৰৰ ফালে দি। গতিকে এটা হ'ল আমাৰ পাৰ্সনালিটি, এইটোও আমি বহুত মেহনত কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰি এইটো বনাব লাগিব। কিন্তু মোৰ যোনটো ভিতৰৰ যোনটো বস্তু আছে, মানে মোৰ ইণ্ডিভিজুৱেলিটি, এটা হ'ল পাৰ্সনালিটি, এটা হ'ল ইণ্ডিভিজুৱেলিটি। যে মই ভিতৰেদি কেনেকুৱা, সেইটোক কয় কেৰেক্টাৰ ডেভেলপমেণ্ট, কেৰেক্টাৰ বিল্ডিং। তো আমি সেইটোত বহুত হাৰ্ডৱৰ্ক কৰিব লাগিব। আমাৰ পাৰ্সনালিটি ওপৰৰ যোনটো আমাৰ ফেচ আছে সেইটোতকৈ আমাৰ ভিতৰৰ যোনটো ফেচ সেইটো ধুনীয়া কৰাত আমাৰ বহুত মেহনত কৰিব লাগিব। এজন মানুহৰ ওপৰৰ যোনটো পাৰ্সনালিটি সেইটো কেনেকৈ ডেভেলপ হ'ব, তাৰ সৰুৰ পৰাই ঘৰৰ যোনটো এনভাইৰনমেণ্ট আছিল সেইটো দি তাৰ ওপৰৰ যোনটো পাৰ্সনালিটি সেইটোতো ডেভেলপ হৈ যাব। আৰু এটা হ'ল ট্ৰেইনিঙৰ মাধ্যমত, যে আমি নিজকে ট্ৰেইন কৰিব লাগিব, যে মানুহৰ লগত এনেকৈ কথা পাতে, আমাৰ কমিউনিকেশ্যন স্কিল, আমি কোনো জেগাত গ'লে কেনেকৈ কাপোৰ পিন্ধিম, আমাৰ হেয়াৰ ষ্টাইল কেনেকুৱা হ'ব লাগিব, বা বিভিন্ন মানুহৰ লগত এইটো থাকিবও লাগিব। কাৰণ যদি আমাৰ ওপৰৰ যোনটো পাৰ্সনালিটি সেইটো আমাক লাগিব, কাৰণ পৃথিৱীৰ লগত আমি চলিবলৈ সেইটোও আমাৰ দৰকাৰ। কিন্তু আমাৰ মেইন হ'ল আমাৰ ইণ্ডিভিজুৱেলিটি, আমাৰ কেৰেক্টাৰ, আমাৰ ভিতৰত যোনটো লুকাই আছে। তো সেইকাৰণে আমাৰ দুটা সেল্ফ আছে, এটা হ'ল প্ৰজেক্টেড সেল্ফ আৰু এটা হ'ল ৰিয়েল সেল্ফ। প্ৰজেক্টেড সেল্ফটো কি হয়, আমাৰ মানুহবোৰৰ ওপৰত থাকে ৰিয়েল সেল্ফতকে। এইটো কিন্তু মেক্সিমাম হয়। এইটো যদি আমাৰ প্ৰজেক্টেড সেল্ফ, তো এইটো হ'ব আমাৰ ৰিয়েল সেল্ফ। আমি যেনেকৈ আমি ভিতৰত তেনেকুৱা আমি ওপৰত নহওঁ। আৰু যিমানে আমাৰ প্ৰজেক্টেড সেল্ফটো ওপৰত যাব আৰু ৰিয়েল সেল্ফটো তলত নামি আহিব, সিমানে আমি ডিপ্ৰেশ্যনৰ শিকাৰ হ'ম, সিমানে আমি এংজাইটিৰ শিকাৰ হ'ম। আমাৰ সকলোবোৰ থাকিও আমি ডিপ্ৰেশ্যনত থাকিম, আমাৰ সকলোবোৰ থাকিও আমি সুখত থাকিব নোৱাৰিম, আমি দুখতে থাকিম। কাৰণ আমাৰ প্ৰজেক্টেড সেল্ফ আৰু ৰিয়েল সেল্ফ এই দুটাৰ মাজত বহুত গেপ আছে। সেইকাৰণে আমি মানুহবোৰ ভিতৰৰ পৰা খোলা হৈ যাওঁ, কিন্তু বাহিৰৰ পৰা আমি যদিও ধুনীয়া দেখোঁ এজন মানুহৰ স্বভাৱ চৰিত্ৰ, সেইজন মানুহ ভিতৰেদিও বহুত ডিপ্ৰেশ্যনৰ শিকাৰ হ'ব পাৰে যদি তাৰ ৰিয়েল সেল্ফ প্ৰজেক্টেড সেল্ফৰ লগত এক নহয়। তো আমাৰ মানুহবোৰৰ ওপৰৰ যি চৰিত্ৰ, আমাৰ যি প্ৰজেক্টেড সেল্ফ আছে, সেইটোক আমি আমাৰ ৰিয়েল সেল্ফৰ লগত কেনেকৈ কানেক্ট কৰিম, কেনেকৈ এক কৰিম, ইয়াৰ দুটা উপায় আছে। ফাৰ্ষ্ট হ'ল আপোনাৰ যি ৰিয়েল সেল্ফ আছে ইয়াক আপুনি প্ৰজেক্টেড সেল্ফৰ লগত এক কৰিব লাগিব। তেতিয়াহ'লে সেইজন মানুহ বহুত সুখী হৈ যাব, যেতিয়া তাৰ নিজৰ ভিতৰৰ যিটো চৰিত্ৰ আছে সেইটো আৰু বাহিৰৰ চৰিত্ৰ দুটা এক হৈ যায়। তেতিয়া সেইজন মানুহ যিকোনো কাম কৰিব ই হেপি থাকিব। আৰু সমাজত তাৰ যোনবোৰ ৰেছপনচিবিলিটি বা ঘৰত যোনবোৰ ৰেছপনচিবিলিটি সেইজন মানুহ বহুত ভালকৈ তেতিয়া পালন কৰিব পাৰিব। আৰু সেইজন মানুহক সকলোৱে ভাল পাব, যাৰ ভিতৰৰ চৰিত্ৰ আৰু বাহিৰৰ চৰিত্ৰ দুটাই এক হৈ যায়। আৰু ইয়াৰ ছেকেণ্ড উপায়টো হ'ল, হয়তো তেতিয়াহ'লে আপুনি আপোনাৰ প্ৰজেক্টেড সেল্ফক ৰিয়েল সেল্ফৰ লগত আনিব লাগিব। যদি আপুনি বেয়া, তো আপুনি ক'ব দুনিয়া খা ভাই, মইতো বেয়া, মইতো বহুত ডন আহি গৈছোঁ, তুমি নাজানা নেকি যে মোৰ কিমান খং, মোৰ বহুত খং, মোৰ খং উঠিলে মই বহুত কিবা কিবি কৰিব পাৰোঁ। মানে তাৰ যোনটো প্ৰজেক্টেড সেল্ফ সি ৰিয়েল সেল্ফৰ লগত আনিছে। তো ইয়াত দুটা উপায় আছে, হয় আমি আমাৰ ৰিয়েল সেল্ফক প্ৰজেক্টেড সেল্ফৰ জেগাত লৈ যাব লাগিব, আৰু নহ'লে আমাৰ প্ৰজেক্টেড সেল্ফক ৰিয়েল সেল্ফৰ লগত আনিব লাগিব। ঠিক আছে, গতিকে যদি আমি প্ৰজেক্টেড সেল্ফক ৰিয়েল সেল্ফৰ লগত আনো, তেতিয়াহ'লে আমাৰ সমাজত কোনো সন্মান নাথাকিব, সেইবোৰ মানুহ সমাজৰ কোনো কামত নাহে, আৰু ফেমিলিতো বহুত অৰাজকতাৰ সৃষ্টি হৈ যায়। গতিকে আমাৰ যি ওপৰৰ পাৰ্সনালিটি আছে সেইটোতো আমি মেহনত কৰি হাৰ্ডৱৰ্ক কৰি আমি নিজকে ট্ৰেইনিং কৰিমেই। আমাৰ কমিউনিকেশ্যন স্কিল, আমাৰ প্ৰেজেণ্টেশ্যন স্কিল, আমাৰ ড্ৰেছিং চেঞ্জ, সকলোবোৰ মানুহৰ লগত উঠা বহা যি আছে সকলোবোৰতো আমি নিজকে ট্ৰেইনিং কৰিম। কিন্তু ইয়াত কি ইম্পৰ্টেণ্ট হ'ল আমাৰ যোনটো ভিতৰৰ কেৰেক্টাৰ, আমাৰ যোনটো ইণ্ডিভিজুৱেলিটি, যাক ৰিয়েল সেল্ফ বুলি কোৱা হয়, সেল্ফ ৰিফ্লেকশ্যন। আমি নিজেই নিজৰ জাজ হ'ব লাগিব। যেতিয়ালৈকে আমি মিৰৰ নাচাম, যেতিয়ালৈকে আমি আইনা নাচাম, তেতিয়ালৈকে আমি কেনেকৈ জানিম যে মোৰ মুখত কিবা লেতেৰা বস্তু লাগি আছে, ধুব লাগিব।
তো আমি নিজকে আইনাৰ সন্মুখত থিয় কৰাব লাগিব আৰু নিজেই নিজৰ জাজ হ'ব লাগিব আৰু নিজে চাব লাগিব যে এইবোৰ মোৰ বেয়া কোৱালিটি আছে, মোৰ দূৰ কৰিব লাগিব। আৰু ঠিক তেনেকে আমি ৰিয়েল যোনটো আমাৰ সেলফ আছে আমি প্ৰজেক্টেড সেলফৰ জাগাত আনিব পাৰিম। আৰু দুটা মিলি আমাৰ তেতিয়া এটাই হৈ যাব, সেইটো হ'ব আমাৰ ইণ্ডিভিজুৱেলিটি। সেইটোত আমি বেছি গুৰুত্ব দিব লাগে। কিন্তু পাৰ্চনেলিটিও আমি বহুত গুৰুত্ব দিব লাগিব এই পৃথিৱীত চলাৰ কাৰণে। কিন্তু মেইন যোনটো আমাৰ গুৰুত্ব দিব লগা বিষয় সেইটো হ'ল ইণ্ডিভিজুৱেলিটি, আমাৰ ৰিয়েল সেলফ, যাক সেলফ ৰিফ্লেকশ্যন বুলি কোৱা হয়। গতিকে এজন বাচ্চাৰ পাৰ্চনেলিটিটো আপুনি তাৰ ফেমিলিৰ পৰিৱেশত তেনেকুৱা হৈ যায়, ই চেঞ্জ হৈ যায়, সৰু বাচ্চা চেঞ্জ হৈ যায়। কিন্তু যোনবোৰ মানুহ এডাল্ট হৈ গৈছে, যোনবোৰ মানুহ ডাঙৰ হৈ গৈছে, 20 বছৰ 25 বছৰ 30 বছৰ 40 বছৰ, সেইজন মানুহ কেনেকৈ চেঞ্জ হ'ব? সেইজন মানুহ নিজৰ পাৰ্চনেলিটি বা ইণ্ডিভিজুৱেলিটি কেনেকৈ চেঞ্জ কৰিব? তাৰ এটাই উপায় আছে, যেতিয়ালৈকে সেইজন মানুহ নিজে চেষ্টা কৰি নিজকে চেঞ্জ নকৰে। সি জানিব লাগিব যে মোৰ ভিতৰত এইবোৰ বেয়া কোৱালিটি আছে, সেইবোৰ মই দূৰ কৰিব লাগিব। আৰু তাৰ কাৰণে সি মেডিটেশ্যন কৰিব লাগিব, অকলে থাকিব লাগিব আৰু নিজকে নিজে জাজ কৰিব লাগিব যে মই যেতিয়া মানুহৰ আগত থাকোঁ তেতিয়া মই কেনেকুৱা, আৰু যেতিয়া মই অকলে থাকোঁ তেতিয়া মই কেনেকুৱা। কাৰণ যেতিয়া আমি পাব্লিকৰ আগত থাকোঁ, মানুহৰ আগত থাকোঁ, তেতিয়াতো আমি সবেই ভাল হৈ যাওঁ। কিন্তু যেতিয়া আমি অকলে থাকোঁ, সেইটো কোৱা হ'ব ইণ্ডিভিজুৱেলিটি, সেইটো কোৱা হ'ব যে তাৰ ৰিয়েল কেৰেক্টাৰ। যে এতিয়াতো ইয়াত 4খন ৱাল আছে, এতিয়াতো ইয়াত কোনো নাই, এতিয়া মই কেনেকুৱা। গতিকে প্ৰত্যেকজন মানুহ নিজৰ যি ওপৰৰ পাৰ্চনেলিটি আছে, ওপৰৰ যি ব্যক্তিত্ব আছে, সেইটোতো ট্ৰেইনিং কৰি নিজকে ডেভেলপ কৰিব। কিন্তু ইয়াৰ লগে লগে তাৰ যোনটো ৰিয়েল কেৰেক্টাৰ আছে, সেল্ফ ৰিফ্লেকশ্যন আছে, সেইটো সি নিজে নিজে জানি চেষ্টা কৰি চেঞ্জ কৰিব লাগিব। এইটোৱে উপায়।